নমস্কাৰ, স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লৈ আৰু আজি বনাব লৈছো জলকীয়া আচাৰ আৰু এয়া ঘৰৰে জলকীয়াখিনি ধুনীয়াকৈ ধুই এতিয়া ৰ'দত মেলি দিম গোটেই দিনটোৰ কাৰণে চালনী এখনত ধুনীয়াকৈ সজাই ৰ'দত মেলি দিছো আৰু এইখিনি জলকীয়াখিনি ধুনীয়াকৈ শুকাই গৈছে ধুনীয়াকৈ খৰখৰীয়া হৈ গৈছে জলকীয়াৰ যোনটো পানী সেইটো শেষ হৈ গৈছে এতিয়া বাটি এটাত দিছো 4 চামুচ সৰিয়হ আৰু একদম শুকান বাটি লৈছো যাতে তাত পানী লাগি নাথাকে শুকান বাটি এটাত এনেকৈ সৰিয়হখিনি দি এতিয়া দি দিছো ভিনেগাৰ ধুনীয়াকৈ এনেকৈ লৰাই দিছো আৰু এয়া প্ৰায় ঢাকি ৰাখিছো আধা ঘণ্টা মানৰ কাৰণে আৰু এফালে শুকান জলকীয়াখিনি অলপ যোনকেইটা ডাঙৰ সেইকেইটা অকণমান টুকুৰা কৰি দিছো যাতে ধুনীয়াকৈ ভিতৰত তেল সোমাই পৰে এনেকৈ ধুনীয়াকৈ টুকুৰা টুকুৰকৈ কাটি লৈছো জলকীয়াখিনি আৰু এয়া ধুনীয়াকৈ হৈ গৈছে টুকুৰা টুকুৰকৈ কটা এতিয়া ভিনেগাৰত তিয়াই ৰখা সৰিয়হখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম ইয়াতে দি দিছো কেইফুটামান আদা আৰু নহৰু দিলে ধুনীয়াকৈ ফ্লেভাৰ এটা আহে আৰু এই পেষ্ট ৰেডি হৈ গৈছে এতিয়া এই পেষ্টখিনি এটা শুকান বাউল এটাত উলিয়াই লৈছো ইয়াতে দি দিছো হালধি আৰু সোৱাদ অনুসৰি নিমখ আৰু এইখিনি খুব ধুনীয়াকৈ চামুচ এটাৰে তেনেকৈ মিক্স কৰি দিছো আৰু এতিয়া ইয়াতে দি দিছো কেঁচা মিঠাতেলখিনি অলপ অলপকৈ দি এনেকৈ মিক্স কৰি লৈছো চামুচেৰে ধুনীয়াকৈ মিক্স কৰি লৈ ধুনীয়াকৈ বৰ ধুনীয়া হালধীয়া কালাৰ এটা আহিছে আৰু এতিয়া দি দিছো শুকাই ৰখা জলকীয়াখিনি আৰু ধুনীয়াকৈ মিক্স কৰি দিছো যাতে সৰিয়হ আৰু তেলৰ যোনখিনি পেষ্টখিনি ধুনীয়াকৈ জলকীয়াত লাগি ধৰে আৰু ধুনীয়াকৈ এনেকৈ মিক্স কৰি এটা শুকান কাঁচৰ বৈয়ামত ভৰাই ৰাখিছো আৰু এই জলকীয়া আচাৰটো বনাবলৈ ইমানেই সহজ আৰু বেয়াও নহয় পটককৈ বহুত দিনলৈ আপোনালোকে ৰাখি খাব পাৰে আৰু ধুনীয়াকৈ কাঁচৰ বৈয়াম এটাত ভৰাই ল'লোঁ এয়া মোৰ জলকীয়া পৰিমাণ কম আছিলে সেইকাৰণে এই সৰু বৈয়ামেই ওলাইছে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো